আপোনালোক আটাইলৈকে নমস্কাৰ জনাই মই আজি লৈ আহিছোঁ কেইটামান প্ৰশ্নোত্তৰ। আশা কৰোঁ মন দি শুনিব। প্ৰথম প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন? উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা। দ্বিতীয় প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰথম গদ্য লিখক কোন? উত্তৰ ভট্টদেৱ। তেওঁৰ সম্পূৰ্ণ নাম হ'ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। তৃতীয় প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰথম গদ্য পুথিখনৰ নাম কি? উত্তৰ কথাগীতা। চতুৰ্থ প্ৰশ্ন, নাট্য সাহিত্যৰ জনক বুলিলে কাক বুজা যায়? উত্তৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক। মোৰ পঞ্চম প্ৰশ্ন, অসমীয়া ভাষালৈ প্ৰথমতে ৰামায়ণ কোনে অনুবাদ কৰিছিল? উত্তৰ মাধৱ কন্দলীদেৱে। ষষ্ঠ প্ৰশ্ন, প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ ভানুমতী। মোৰ সপ্তম প্ৰশ্ন, প্ৰথম ছপা উপন্যাসখনৰ নাম কি অসমীয়া ভাষাত? উত্তৰ লাহৰী। অষ্টম প্ৰশ্ন, জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত প্ৰথম নাটখনৰ নাম কি? উত্তৰ ফণীত কুঁৱৰী। মোৰ নৱম প্ৰশ্ন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? উত্তৰ ধৰ্মপুস্তক। মোৰ দশম তথা আজিৰ শেষৰ প্ৰশ্ন, বিষ্ণুপ্ৰসাদ ৰাভাক কোনে কলাগুৰু উপাধি প্ৰদান কৰিছিল? উত্তৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱে। ধন্যবাদ।